25,737 মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ 3 বছৰৰ ভিতৰত সকলো আত্মসহায়ক গোটৰ মহিলাক লাখ কোটি কৰোৱাৰ লক্ষ্য আমাৰ চৰকাৰৰ। অসমৰ আত্মসহায়ক গোটৰ 35 লাখ মহিলা আছে। এতিয়ালৈকে 35 লাখ মহিলাৰ 8 লাখ মহিলা লাখ কোটি হৈছে। অনেক লাখ কোটিও হৈছে। চৰকাৰৰ দিয়া বস্তু মানুহে বেয়া বুলি কয়, কিন্তু মামাই দিয়া বস্তু ভাল হ'ব লাগিবই, ফাৰ্ষ্ট ক্লাছ হ'ব লাগিবই। 117 টকাৰ দাইল চেনি নিমখ 1 জানুৱাৰীৰ পৰা 100 টকাত উপলব্ধ হ'ব। এইবাৰ পুনৰ আমাৰ চৰকাৰ আহিলে আৰু এই সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়া। 1 তাৰিখে আমি আপোনালোকৰ গৰম উপহাৰ দিম। মই টিভিত কিবা ক'লে শুনি থাকিব। পৰৱৰ্তী সময়ত 25,000 টকা দিবলৈ আহিলে আপোনালোকক 4 বজাৰত আহিব, ময়ো 6 বজাৰত আহি যাম। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। নৱকোটি মানা বিধানসভা সমষ্টিৰ অন্তৰ্গত বাক্সা চালবাৰীত গাঁঠি শংকৰদেৱ শিশু নিকেতন খেলপথাৰত আজি সমষ্টিৰ 30,737 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ ধন চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই পুনৰ ভাষণ প্ৰসংগত কয়, আমি আঁচনিখনৰ লক্ষ্য কেৱল 10,000 টকাই নহয়, আমি আপোনালোকক লাখ কোটি বাইদেউ বিচাৰিছোঁ। আজিৰ পৰা 3 বছৰৰ ভিতৰত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলা লাখ কোটি বাইদেউ হ'ব লাগিব। মহিলা উদ্যমিতা আঁচনিৰ অধীনত 3 বছৰত লাখ কোটি বাইদেউ বনাম। তাৰ বাবে আমি মহিলাসকলক সহায় কৰিম, পুঁজি দিম। মীন পালন, গাহৰি পালন, ছাগলী পালন এইবোৰৰ 10,000 টকাটো নিয়োগ কৰিব। এইবাৰ 10,000, পৰৱৰ্তী সময়ত আমি আপোনালোকক 25,000 দিম। 25, তাৰপিছত 50 আৰু পৰৱৰ্তী সময়ত 1 লাখ টকা দি লাখ কোটি বাইদেউ বনাই দিম। মানৱ সমষ্টিত নতুনকৈ 2-3 হাজাৰ মহিলাক অৰুণোদয় দিম। ল'ৰা-ছোৱালীৰ কলেজৰ নামভৰ্তি বিনামূলীয়া হ'ব। ইতিমধ্যে মানৱ সমষ্টিত 1,91,008 গৰাকী লোকক ৰেচন কাৰ্ড দিয়া হৈছে। সভাত সাংবাদিকৰ হোৱা সাক্ষাৎকাৰতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে, নতুন বছৰৰ ৰাইজে আমাক পুনৰ চৰকাৰ গঠন কৰিবলৈ আশীৰ্বাদ কৰক আৰু 2025 আমাৰ কাৰণে বেদনাদায়ক, কাৰণ আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ। বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘূৰাই আনিবলৈ ঐতিহাসিক চুক্তি কৰিবলৈ পাৰিলোঁ। জুবিন গাৰ্গৰ ন্যায় এতিয়া আদালতৰ বিষয়ত মুখ্যমন্ত্ৰীৰ কথা কোৱা উচিত নহয়। আমি অভিযোগনামা দাখিল কৰি ন্যায়ালয় প্ৰদান কৰিছোঁ। শংকৰ মাধৱ একেলগে আছিল। আজানভীৰ 200 বছৰ পাছত আহিছিল। শংকৰ আজান কোনো দেখিয়ে হোৱা নাই, এইটো ঐতিহাসিক সত্য। শংকৰ মাধৱ নিজৰ জাগাত থাকিব, আজানভীৰ নিজৰ জাগাত থাকিব। যাদৱ পায়েঙৰ অৰণ্য জ্বলোৱাৰ সন্দৰ্ভত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁৰ পৰিয়ালৰ লগতো কথা পাতিছে। এইটো আমি ঠিক কৰি দিম, কোনো সুবিধা নাই। মই বিৰোধীৰ কথা বেছিকৈ কৈ নাথাকোঁ। তেওঁলোকে লিলিত বহিব, এইটো বহিব, সেইটো বহিব, এইবোৰ কৰিয়ে থাকে। যিদিনা মৃত্যু হ'ব সিদিনাখন প্ৰতিক্ৰিয়া দিম। জানুৱাৰী 1 তাৰিখে অৰুণোদয় পৰিয়ালসমূহক আমি এটা উপহাৰ দিম। এইটো 1 তাৰিখে কম। কাৰ্বি আংলঙৰ পৰিৱেশ এতিয়া শান্ত হৈছে। মই সকলো লগত কথা পাতিছোঁ আৰু বিধানসভা নিৰ্বাচনৰ বাবে ফেব্ৰুৱাৰী মাহৰ প্ৰথম দ্বিতীয় সপ্তাহৰ ভিতৰত আমি প্ৰাৰ্থী ঘোষণা কৰিম। অসমৰ ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। চালবাৰী বৃহত্তৰ গাঁঠি অঞ্চলৰ কাজি নেমুৰ খেতিৰ বিষয়ে সাংবাদিকক সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, কাজি নেমুৰ ভাৰতত এক ডাঙৰ বজাৰ নিৰ্মাণ হৈছে। গাঁঠিত কোম্পানী খোলাৰ কথা মোৰ মনত আছে। কেতিয়াবা ভাল খবৰ পাম। নেমু খেতিয়কসকলে বিটিচিৰ বিজেপিৰ 5
6টা সমষ্টিৰ নিৰ্বাচন খেলিব পৰা পৰিৱেশ আছে। সেইফালে আজি অনুষ্ঠানত লগ পাই বিটিচিৰ মুখ্য কাজাবাচী হাগ্ৰামা মহিলাৰীও আজি কেইবাটাও তাৎপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে বিটিচিৰ আমি BPF হিচাপে নেখেলো, NDA হিচাপে নিৰ্বাচন খেলিম। বিটিচি অঞ্চলৰ UPPৰ লগত আমাৰ কোনো মিত্ৰতা নাই। মানুহৰ বেশী নেয়ত চলি থকা অবৈধ খনন বন্ধ কৰিব লাগিব। এই সন্দৰ্ভত মই চাম হাগ্ৰামা মহিলাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই কয় যে এই আঁচনি আমাৰ মাতৃৰ বাবে সহায়ক হ'ব। মুখ্যমন্ত্ৰীক আই মাতৃসকলক সহায় কৰাৰ আহ্বান মহিলাৰে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধনৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী উৰ্খাওগৰা ব্ৰহ্ম, জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী বিধায়ক ফণীধৰ তালুকদাৰ, বাক্সা জিলাৰ আয়ুক্ত গৌতম দাস, কমতাপুৰ সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি বৰ্মন, ধীৰাজ দেউৰী, বাক্সা জিলা BJP সভাপতি ৰিদীপ কুমাৰ ডেকা, আদিবাসী কল্যাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী, চালবাৰী সমষ্টিৰ MCLA দিগন্ত গোয়েৰে প্ৰমুখে কেইবাগৰাকী দলীয় নেতাকৰ্মী উপস্থিত থাকে।